সকলোকে নমস্কাৰ জনাইছোঁ। শিক্ষা বিভাগৰ যিটো ডিজিলেব গ্ৰুপ খুলিবলৈ এখন অৰ্ডাৰ দিছিলে আমাৰ NCERT তৰফৰ পৰা, এইটো বৰ্তমান বিশেষ প্ৰয়োজন আহি পৰিছে, কাৰণ সমগ্ৰ দেশতে যে আমাৰ শিক্ষা ব্যৱস্থা বৰ্তমান বন্ধ হৈ আছে। গতিকে অনলাইন লাৰ্ণিং প্ৰচেছটো খুবেই জৰুৰী হৈ পৰিছে। গতিকে মোৰ ইয়াতে আগৰ ভিডিঅ'ত মই গোটেইখিনি কৈ দিছিলোঁ আপুনি কেনেদৰে হোৱাটছআপত ডিজিলেব গ্ৰুপ ক্ৰিয়েট কৰিব আৰু সেই ডিজিলেব গ্ৰুপ কেনেদৰে ক্ৰিয়েট কৰি আপুনি গুগল ড্ৰাইভত কেনেদৰে লিংক কৰিব। গতিকে এই ভিডিঅ'টোত মই আকৌ এবাৰ ডাইৰেক্টলি অকল কেনেদৰে আপুনি লিংকটো গুগল ড্ৰাইভত চেণ্ড কৰিব অকল সেইটোৱে ক'ম। চ' আপুনি যদি পাৰা নাই তেতিয়াহ'লে ভিডিঅ'টো শেষলৈকে চাব। চ' আগৰ ভিডিঅ'টো আপুনি কেনেদৰে লিংক কৰিব, আপোনাৰ কোডটো কি হ'ব, ক্লাষ্টাৰৰ কোডটো কি হ'ব, আপোনাৰ ব্লকৰ কোড কি হ'ব, সকলোখিনি আপুনি আগৰ ভিডিঅ'টোত পাই যাব। ভিডিঅ'ৰ গুগল ড্ৰাইভৰ লিংকটো প্ৰথমতে আপুনি কপি কৰি ল'ব। চ' লিংকটো আপোনাৰ হাতত যদি নাই তেতিয়াহ'লে আপুনি ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত যাব। এইটো হৈছে ডেছক্ৰিপশ্যন বক্সৰ যিটো এইটো কাৰ চিন আছে, তাত আপুনি প্ৰেছ কৰি দি দিব। প্ৰেছ কৰি দিয়াৰ পিছত আপুনি তলত স্ক্ৰল ডাউন কৰিব। এইটো হৈছে গুগল ড্ৰাইভৰ লিংক। আপুনি এই লিংকটো কপি কৰিব বা আপুনি ইয়াৰ পৰা ডাইৰেক্টলিও আপুনি ক্ৰম ব্ৰাউজাৰৰ জৰিয়তে এই লিংকটো অপেন কৰি ল'ব পাৰিব। গতিকে আপুনি প্ৰথমতে লিংকটো কপি কৰিব, কপি কৰি আপুনি ব্ৰাউজাৰত পেষ্ট কৰি দি দিব। চ' মই লিংকটো কপি কৰিছোঁ। চ' লিংকটো কপি কৰি এটা মই ব্ৰাউজাৰ উলিয়াই লৈছোঁ। আপুনি এটা ব্ৰাউজাৰ উলিয়াই ল'ব। মই এতিয়া ব্ৰাউজাৰ উলিয়াই লৈছোঁ। ব্ৰাউজাৰটো উলিয়াই ইয়াত ডাইৰেক্ট লিংকটো মই পেষ্ট কৰি দিছোঁ। চ' পেষ্ট কৰি দিয়াৰ পিছত মই ইয়াত এণ্টাৰ কৰিছোঁ লিংকটো। ইয়াত লিংকটো অ'পেন হ'ব। চ' দেখিছে মোৰ লিংকটো অ'পেন হৈছে। গতিকে লিংকটো আপুনি এনেকুৱা এটা ব্ৰাউজাৰত কপি কৰিব যেন আপুনি মিনিমাইজ কৰিলে পুনৰবাৰ আকৌ সেই আপুনি লিংকটোতে যাব পাৰে। গতিকে এই পেজটো ওলায়। গতিকে মই ইয়াত মিনিমাইজ কৰি দেখুৱাইছোঁ। চ' মই আকৌ ইয়াত আহিছোঁ, মোৰ এই পেজটো ওলাইছে। আপোনাৰ এনেকৈ আহিব লাগিব, কাৰণ লিংকবিলাক আপোনাৰ পেষ্ট কৰিব লাগিব আৰু আপুনি হোৱাটছআপতো যাব লাগিব। গতিকে মই লিংকটো অ'পেন কৰিছোঁ। এতিয়া মই হোৱাটছআপত গৈছোঁ। চ' আপুনি যিকেইটা হোৱাটছআপ গ্ৰুপ ক্লাছ 1ৰ পৰা ক্লাছ 8লৈকে, ইয়াত আপুনি ক্লাছ 1ৰ পৰা চাৰ্চ কৰিব। গতিকে ইয়াত C1 বুলি চাৰ্চ কৰিব, ক্লাছ 1। গতিকে আপোনাৰ এইটো গ্ৰুপটো আহিছে ক্লাছ 1। গ্ৰুপটো অহাৰ পিছত আপুনি ওপৰত যাব, 3 ডট আছে ওপৰত। ইয়াত 3 ডট আছে, ইয়াত আপুনি ক্লিক কৰি দিব। চ' ইয়াত ক্লিক কৰাৰ পিছত গ্ৰুপ ইনফো আছে, গ্ৰুপ ইনফোত ক্লিক কৰি দি দিব। গ্ৰুপ ইনফোত ক্লিক কৰি দিয়াৰ পিছত আপোনাৰ তলত স্ক্ৰল ডাউন কৰিব। ইয়াতে দেখিছে আপুনি ইনভাইট লিংকত ক্লিক কৰি দিব। ইয়াৰ পিছত আপুনি কপি লিংক যিটো অপশ্যন আছে, কপি লিংকত ক্লিক কৰি দি দিব। চ' মোৰ লিংকটো কপি হৈছে। গতিকে এতিয়া আপুনি হোৱাটছআপটো মিনিমাইজ কৰিব। চ' আকৌ আপুনি ব্ৰাউজাৰত আহিব। মই ব্ৰাউজাৰটো অ'পেন কৰিছোঁ। মোৰ সেই লিংকটো ইয়াত অ'পেন হৈ আছে। চ' প্ৰথমতে আপুনি ইয়াত ইমেইল এড্ৰেছটো দি দিব আপোনাৰ। ইয়াতে আপোনাৰ ইমেইল এড্ৰেছটো দিব, ইয়াতে আপোনাৰ ডিষ্ট্ৰিক্টখন দি দিব আৰু ইয়াতে আপোনাৰ ব্লকটো দি দিব, ইয়াতে আপোনাৰ ক্লাষ্টাৰৰ নামটো দি দিব। চ' সকলোখিনি দিয়াৰ পিছত আপুনি ইয়াত দিয়া আছে, প্লিজ পেষ্ট দ্য হোৱাটছআপ ইনভাইট লিংক অফ ইয়ৰ গ্ৰুপ ফৰ ক্লাছ 1। ইয়াতে ক্লাছ 1ৰ গ্ৰুপটো আপুনি যিটো কপি কৰিছোঁ পেষ্ট কৰি দিব। আৰু সেই গ্ৰুপটোত কিমানজন টিচাৰ আছে, ধৰি লওক আপোনাৰ ক্লাছৰ 12খন LP ছেকশ্যনৰ স্কুল আছে আৰু ME ছেকশ্যনৰ স্কুল আছে 2খন। গতিকে টোটেল আপোনাৰ ক্লাষ্টাৰত হ'ল 14খন স্কুল। গতিকে LP ছেকশ্যনৰ 12জন, গতিকে LP ছেকশ্যনৰ 12খন স্কুল আছে। গতিকে 12খন স্কুলত ক্লাছ 1ৰ শ্ৰেণী আছে 12টা। গতিকে টিচাৰ 12টা বা 10টা, আপুনি যিকোনো আপোনাৰ এনেদৰে মিলাই দিব। কিছুমান স্কুলত কমো টিচাৰ থাকে, গতিকে আপুনি 10টা দি দিব। ঠিক একেদৰে আকৌ আপুনি হোৱাটছআপত যাব, এইটো মিনিমাইজ কৰিব। হোৱাটছআপত আহিব, বেক কৰিব, আকৌ বেক কৰিব। চ' ইয়াতে আকৌ চাৰ্চ কৰিব C2, অৰ্থাৎ ক্লাছ 2। C2 আহি গৈছে, ইয়াত টাচ কৰিব। আকৌ 3 ডটত যাব, গ্ৰুপ ইনফোত যাব, ইনভাইট লিংকত যাব, কপি লিংকটো কপি কৰিব, আকৌ মিনিমাইজ কৰিব, আকৌ ক্ৰম ব্ৰাউজাৰত যাব,
ইয়াতে প্লিজ পেজ দ্য হোৱাটছআপ ইনভাইট লিংক অফ ইয়ৰ গ্ৰুপ ফৰ ক্লাছ 2 গতিকে ইয়াত ক্লাছ 2ৰ গ্ৰুপটো পেজ কৰি দিব ক্লাছ 2ত কিমানজন টিচাৰ আছে আপোনাৰ ধৰি লওক আপোনাৰ 8জন ইয়াত নাম্বাৰটো দি দিব ঠিক একেদৰে আপুনি আকৌ হোৱাটছআপত যাব হোৱাটছআপৰ পৰা ক্লাছ 3ৰ গ্ৰুপৰ ইনভাইট লিংকটো ইয়াত পেজ কৰিব লিংকটো কপি কৰিব ইয়াত পেজ কৰি দিব 3 নম্বৰত আৰু ইয়াতে কেইজন টিচাৰ আছে এইটো মেন্ডেটৰি নহয় দিব পাৰে আপুনি নিদিব পাৰে ঠিক একেদৰে আপুনি ক্লাছ যেটো 4ৰ গ্ৰুপটো ইয়াত কপি কৰিব তাৰ কাৰণে মই হোৱাটছআপত গৈছো ইয়াৰে সাৰ্চ কৰিব C4 সো C4 আহিছে মোৰ ক্লাছ 4 মোৰ ইয়াতে আপুনি গ্ৰুপ ইনফত যাব ইয়াৰ পিছত ইনভাইট লিংকত যাব কপি লিংক আকৌ আপুনি ক্ৰম ব্ৰাউজাৰটো ওপেন কৰিব ইয়াত ক্লাছ 4ৰ লিংকটো কপি কৰিছে যে আপুনি ইয়াত পেষ্ট কৰি দিব কেইজন টিচাৰ আছে আপুনি ইয়াত দিব ক্লাছ 4 আপোনাৰ স্কুলত 12খন স্কুল আছে আপুনি ক্লাছ 4ত কেইজন টিচাৰ আছে আপুনি 8 9 10 জি আপুনি ইয়াত টিচাৰৰ এমাউণ্টটো দি দিব গতিকে আপুনি এনেকৈ ক্লাছ 1 6 7 8 এইটোলৈকে কৰিব লাগিব প্ৰত্যেকটো গ্ৰুপ আৰু এইটো কৰাৰ পিছত ক্লাছ 8 লৈকে আপুনি কৰাৰ পিছত তলত যেটো সাবমিট আছে আপুনি সাবমিটত ক্লিক কৰিব মন কৰিব আপুনি কোনো এটা লিংকৰ ঠাই ব্ল্যাঙ্ক ৰাখিব নোৱাৰে গতিকে আপুনি গুগল ড্ৰাইভত লিংকটো পেষ্ট কৰাৰ আগতে আপুনি আটাইকেইটা গ্ৰুপ ক্ৰিয়েট কৰি দিব প্ৰথমতে এজনকৈ টিচাৰ এড কৰিব বাকি টিচাৰ বিলাক আপুনি পিছতো এড কৰিব পাৰিব প্ৰথমতে আপুনি এজনকৈ টিচাৰ ক্লাছ 1ত এজন ক্লাছ 2ত এজন ক্লাছ 3ত এজন প্ৰত্যেক গ্ৰুপত এজনকৈ টিচাৰ গ্ৰুপ কৰি 8টা গ্ৰুপ ক্ৰিয়েট কৰি আপুনি প্ৰত্যেকৰে লিংক বিলাক ইয়াত আপুনি পেষ্ট কৰি ইয়াত সাবমিট কৰি দিব যেটো সাবমিট আছে এইটো সাবমিট অপচন আছে আপুনি সাবমিটত ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ সাবমিট হ'ব যদি আপুনি ইয়াত লিংক বিলাক ক্ৰিয়েট নকৰে তেতিয়াহ'লে আপোনাৰ এনেদৰে দেখুৱাব যেহেতু এইবিলাক ষ্টাৰ মাৰ্ক বিলাক আছে যে মেন্ডেটৰি হয় গতিকে আপুনি এনেদৰে গুগল ড্ৰাইভৰ লগত আপোনাৰ ডিজিলেব গ্ৰুপ আপুনি লিংক আপ কৰাৰ পিছতে আপুনি যে হোৱাটছআপ গ্ৰুপ ক্লাষ্টাৰত খুলিছে তেতিয়াহে গম পাব যদি আপুনি লিংক নকৰে আপুনি যদি খুলি থৈছে নাই তেতিয়াহ'লে আপুনি ডিষ্ট্ৰিক্টে গম নাপাব আমাৰ ষ্টেটে গম নাপাব গতিকে আপুনি লিংক আপ কৰিবই লাগিব